নতুন ভিডিঅ'লৈ মই উপস্থিত হৈছোঁহি এখন বিশেষ প্ৰকৃতিৰ মনোমোহা ঠাই গৰমৰ দিনত গা ধুবলৈ বাক্সাৰ দাৰাগাঁৱত। আৰু আজি আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব চেষ্টা কৰিম পাইছোঁ আজি বাক্সাৰ অসমৰ দাৰাগাঁও। জনপ্ৰিয় ইউটিউবাৰ টিম্পু বৰদা আহি ইয়াত উপস্থিত হৈছিল আৰু ঠাইখন দেখিছিলোঁ, কিন্তু মানুহজনকে লগ পোৱা নহ'ল। অলপ পালোহি দাৰাগাঁও আৰু মজা ভিউ পইণ্ট দেখিবলৈ পাইছে আপোনালোকে। Ladies and gentlemen, are you ready? দেখিছে সকলো মানুহে কি ধুনীয়াকৈ এনজয় কৰি আছে। গৰমৰ দিনত গা ধুবলৈ বঢ়িয়া হয়। ধুনীয়াকৈ ৱাটাৰফলত পানী গৈ আছে। মানুহ গৈছে, চাওক পাহাৰৰ পৰা এনেকৈ নামি আহিব লাগে। শুনিবলৈ পাইছোঁ আজি অসমৰ জনপ্ৰিয় ইউটিউবাৰ টিম্পু বৰদা আহি ইয়াত উপস্থিত হৈছিল আৰু ঠাইখন দেখিছিলোঁ, কিন্তু মানুহজনকে লগ পোৱা নহ'ল। অলপ মনটো বেয়া লাগি আছে, যদিও প্ৰকৃতিৰ যি মনোমোহা দৃশ্য দেখি মনটো সঁচাকৈ উৎফুল্লিত হৈ পৰিছে। আৰু সকলো বাইকাৰ্ছৰ লগতে বহুত ৰাইডাৰ আহি উপস্থিত হৈছে অসমৰ বিভিন্ন ঠাইৰ পৰা। আৰু গৈ আছোঁ, যি বস্তু পায় সকলোখিনি চাম, আজি গা ধুম আৰু বিভিন্ন ধৰণৰ আজি এনজয় কৰিবলৈ আছোঁ। আৰু চাইডে দোকান পোহাৰ ইয়াত কৰি দিছে, কিনিব পাৰে বস্তু। বিশেষভাৱে পিকনিক স্পটলৈ পৰিৱৰ্তন হৈছে বাক্সাৰ দাৰাগাঁও। দেখিবলৈ পাইছে সকলো গা ধুই আছে আৰু বহুত মানুহ আজি মঙলবাৰ দিনটোত বহুত মানুহ আজি আহি ইয়াত উপস্থিত হৈছিল। দেখাই আছোঁ সকলোখিনি পৰিৱেশ, আৰু ইয়ালৈ আপোনালোকে আহিব পাৰে, প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰে। আৰু দাৰাগাঁও পিকনিক স্পট BTADত অৱস্থিত বাক্সা ডিষ্ট্ৰিক্টত। দেখাই আছোঁ সকলো পৰিৱেশ এফালৰ পৰা, আৰু মনটো বহুত ভাল লাগি গৈছে আহি। সকলোখিনি মই দেখাই যাম আপোনালোকক। মানুহে কি ধুনীয়াকৈ এনজয় কৰি আছে। গৰমৰ দিনত গা ধুবলৈ বঢ়িয়া হয়। ধুনীয়াকৈ ৱাটাৰফলত পানী গৈ আছে। মানুহ কৰি চাওক পাহাৰৰ পৰা এনেকৈ নামি আহিব লাগে। প্ৰকৃতিৰ মনোমোহা দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰে। যদিহে ভিডিঅ'টি ভাল পাইছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। যদি আপুনি চেনেলটোত নতুনকৈ আহিছে, ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাথাকিব। ধন্যবাদ, পুনৰ লগ পাম।